নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই দিব আপোনালোকে। আৰু আজিৰে পৰা মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হৈছে আৰু ভাবিছিলোঁ মেট্ৰিকৰ চেণ্টাৰলৈ যাম বুলি, যোৱা নহ'ল। গতিকে অকণমান ওলাই যাওঁ আহক। এইটো হ'ল ডাকঘৰ। মই ডাকঘৰলৈ এপাক যাব লগা আছে, গতিকে ডাকঘৰত এপাক গৈ আহোঁ। এয়া পোনে পোনে সন্মুখত দেখিবলৈ পাইছে আমাৰ গোগামুখ সদৰ থানা, আৰু কাষতে কিবা এটা নিৰ্মাণ কৰি আছে, সেই বিষয়ে ইমান নাজানো। মই ডাকঘৰলৈ অহা কামটো একো নহ'ল, সেইবাবে ভাবিলোঁ আৰু পৰিৱেশটোকে অকণমান দেখাই দিওঁ বুলি। গতিকে সকলোৱে চাওক অকণমান। আৰু সেইফালে দেখিবলৈ পাইছে অলপ হালধীয়াকৈ এখন আমাৰ হনুমান মন্দিৰ, সংকট মোচন হনুমান মন্দিৰ আছে। গতিকে নেক্সট এদিন দেখাম আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।